বাৰ বছৰ বয়স হলে মই আছিলো ভাল লৰা দুটা চকলেট খাই লৈ গোটেই ৰাতি কিতাপ পঢ়া ভাল কিন্তু চলি আছিল লাইফ ফিল্ডৰ ডিষ্ট্ৰেকশ্যন 13 বছৰ পাছত শুৰু হৈ গল তাৰ এডিকশ্যন এইবোৰ চব বেয়া বস্তু মই খালি গম পালো ট্ৰাই কৰিম বুলিহে মই এই খালি খোজ ললো অভ্যাসটো থাকি গল অলপ মোৰ থাকি গল ভাল লৰাৰ পৰা চিধা গৈ এবিষ্টনাৰ বনি গলে হ'ব পাৰো ভঙু মই হ'ব পাৰো মদাকি কিন্তু তুমি নাজানা ভাই মই এটা খিলাৰী দূৰ আছে গাজাৰ বামুণীয়া যাত্ৰাৰ শব্দত মই PhD বা ৰেপ লিখো গান মায়ে দিয়ে নিত সদায় এগাল এগাল বকনি এইবোৰ ভাবি গুনি ভাই মোৰ নিশা নাহে টোপনি এনেকৈয়ে চলি আছে জীৱনৰে ঠেলাখন এইটো মোৰ লাইফ সবাই নহয় শৰাই ঘাটৰ দন মানুহে মোক কয় তই ল'ৰা হলি নষ্ট মাটিত তই মিলাই দিবি বাপৰ মাৰ কষ্ট মোৰ কথা কৈ মাৰে ধক মস্ত মস্ত কিন্তু তহঁতৰ বাবে মোৰ ৰেপেই যথেষ্ট শুন কুকুৰ পোৱালি শব্দত মই PhD অৰ্গেনিক ল'ৰা মই জাজ নকৰো LLSD পলাই যায় ইয়াৰ পৰা ইয়ালে অহা বাটে দি ৰেপ যদি মই শুৰু কৰো তেজ ওলাব মুখেদি এই